हेलो फ्रेंड्स की खबर आपनालोকৰ आशा करूँ निश्चय भाले আছে আমি বাৰু ভালে আছো বতৰটো আজি বহুত ভাল পুৰা বতা দি আছে মই পুখুৰীৰ কাষতে আছো ইয়া চাৰিফালে নেট দি থোৱা আছে হাঁহকেইটাৰ কাৰণে যতে ততে যাই নহলে ইমান বিচাৰি ফুৰিব লাগে আৰু বিক্ৰী কৰিব লগা হৈ আছে যেহেতু হেৰালটো বহুত লছ হৈ যাব সেইকাৰণে চাৰিফালে নেট দি দিছো তাৰ কাষতে বহি আছে ইমান ধুনীয়া বতা মাৰি আছে আৰু ওচৰতে আছে সেই সব ধাননি পথাৰ গোটে বানপানীয়ে মৰাই পেলাইছে আধা আধা সিলিং সাৰলাং হৈ আছে ধান ভাল হয় নে বেয়া হয় নাজানো আৰু পিছলৈকে আৰু এটা কথা আপোনালোকৰ চুলি পুৰা হয় না মোৰ চুলি হৰি অৱস্থাই নাই ভাবিছো আজি এল'ভেৰাকে অলপমান লগাও ভাল হয় নে নহয় বাৰু আৰু কি লগালে ভাল হ'ব আপোনালোকে কমেন্টত জনাবচোন এই আমাৰ ধান খেতি সব বেয়া হৈ গৈছে গোটে ডুবি আধা মৰি গৈছে আৰু আধা ভাল হৈছে এনেকুৱা আৰু ভগৱানে জানে আৰু কি হয় চাউল ভাত খাবলৈ পাও নে নাপাও ধান হয় নে নহয় চাৰিফালে কাপোৰ বাহিৰৰ ৰ'দ দিয়া নাছিলে ডাউৰীয়া হৈ আছিল গোটেই ভিতৰতে মেলি থৈছো আমাৰ মানে কি বুৱাৰীসকল চুলি যত্ন ল'বলৈ সময় নোহোৱা হৈ যায় নহয়নে বাৰু ক'বচোন সময় মানে কি ঘৰত খুৱাতে বুৱাতে ল'ৰা ছোৱালী লালন পাচন কৰোতে দেৰি হৈ যায় মানে এইবিলাক যত্ন ল'বলৈ আমাৰ সময়ে নহয় হলো মাজে সময়ে সময়টো উলিয়াব লাগে কিন্তু আমাৰ এলেহুৱা ভাৱ এটা আহে সেইকাৰণে আমাৰ চুলিৰ এনেকুৱা অৱস্থা আমি যত্ন নলওঁ যি চুলি আহেনকা বুলি ভাবো তাকে ভাবিছা যে এল'ভেৰা অকমান লগাও আৰু আজিৰ পৰা চুলিৰ অলপমান যত্ন কৰোঁ কেনেকুৱা হয় আৰু কি লগালে চুলি সৰা কম হ'ব আপোনালোকে কমেন্টত জনাবচোন বাৰু তেন্তে আহক এল'ভেৰা সকলোৰে ঘৰতে পোৱা যায় নহয়নে বাৰু এয়া মোৰ অৱস্থা কি হৈছে সব মানে পানী অভাৰ পাই গৈছে মৰি গৈছে দুজোপা মান বহুত ডাঙৰ মৰি গৈছে এজোপা বহুত ডাঙৰ আছিলে একদম মৰি গৈছে বেয়া লাগি গ'ল তথাপিতো পাত দুটামান আছে অলপ পিছত লগাব পাৰিম বুলি মই ৰাখি থৈছিলোঁ আৰু তলত পুলি গজিছে বাৰু অলপ ডাঙৰ হওক মই আৰু বেলেগ জেগাত লগাই দিম এল'ভেৰাটো বহুত দৰকাৰী আৰু সকলোৰে ঘৰত আজিকালি মানে বহুত লগাই থৈ দিয়ে বাৰু এয়া এল'ভেৰা মই কেইটামান কাটি আনিলোঁ আৰু লগতে লৈছোঁ মই এটা পিয়াজ আপোনালোকে এটাতকৈ বেছিও দিব পাৰে খালি বহুত পুৰে চকুত ধৰে বাৰু কিছুমান কাঢ়া থাকে চকুত পুৰা পুৰি যায় এই এল'ভেৰা মই মানে তাৰ ওপৰৰ এই সেউজীয়া কাঁইট লগাখিনি মই অতৰাই দিয়া নাই মই এনেকুৱাই দি দিওঁ খালি নীলা ধৰণৰ ওলাই আৰু তাৰ ৰসখিনি এইখিনি মই পেষ্টটো বনাই ল'লোঁ এনেকৈ এচক অলপ সেউজীয়া হৈছে কাৰণ মই ওপৰৰ নীল সেউজীয়া তাৰ বাকলিখিনি এৰাই নিদিলোঁ পাতল নেটৰ কাপোৰ এখন মই লৈ লৈছোঁ বগা দাঁত হ'লে কি হয় ইয়াৰ ৰসখিনি ওলাই নাযায় সেইকাৰণে মই নেটৰ লৈ লৈছোঁ যাতে ধুনীয়াকৈ ওলাই যায় ৰসখিনি সব কেনেকুৱা ওলাই গৈছে ইমান ধুনীয়াকৈ এয়া পুৰা ফেন মই এনেকুৱা ওলাইছোঁ এই বাতি এটাত এইখিনি হৈ গ'ল এইখিনিয়ে ওলাইছে মোৰতো চুলি সৰি এই অৱস্থাই নাই চুলিয়ে নাই আৰু একেবাৰে বেয়াও লাগে পাতল বেছি হ'লে মানে ইমানেই কৰিছে মানে ক'ব নালাগে চুলিয়ে নাই আৰু যিটো মই এল'ভেৰাৰ পেষ্টটো বনাইছিলোঁ এইটো মই অলপমান লগাই লওঁ আপোনালোকেও লগাই চাব ময়ো বাৰু লগাই চাইছোঁ দুবাৰমান লগালোঁ অলপ সৰাটো কম হৈছে আকৌ আজি লগাই দিওঁ সৰাটো কমিলে মানে অলপ ভাল লাগে মনটো বহুত মই এনেকৈ গোটেইখিনি লগাই ল'ম মিহি লাহেকৈ পুৰা চকু ধৰি যায় পিয়াজ দিয়া আছে যে কিন্তু দুবাৰমান লগাই পাইছোঁ মই কিন্তু চুলি সৰাটো বহুত কমিছে কিন্তু সঁচা কথা সেইকাৰণে মই ভাবিছোঁ ইয়াকে ইউজ কৰিম আৰু বেলেগ এনেকৈ নলগাওঁ আজিকালি তেলবিলাকো বহুত ভেজাল আহিছে তেল লগালেও বহুত চুলি সৰে আৰু এইটো লগাৰ পিছত চুলিখিনি ধোৱাৰ পিছত বহুত ভাল লাগে পিছল হয় আৰু জিলিকনি এটা উঠে বহুত মানে চাব ভাল লাগে চুলিখিনি জিলিকনি এটা একদম মানে জিলিকনিটো বহুত ধুনীয়া আৰু কিন্তু পিয়াজ সৰহ ভাগ দিলে কিন্তু চকুত বহুত ধৰিব যদি সহ্য কৰিব পাৰে দিব পাৰে আৰু মোৰ চুলিত লগা হৈ গ'ল মই আজি মাথা নুধোৱা আজি মই শুকাবলৈ দিম মই অহা কাইলৈ মাথাটো ধুই দিম মানে চুলিখিনি ধুই দিম আৰু আজি শুকাক অলপমান মই যিমান কেইদিন লগাইছোঁ মই এনেকুৱাই কৰিছোঁ মই পিছদিনাখনে মূৰটো ধুওঁ মানে কি ভাল লাগে চুলিখিনি বহুত নৰম আৰু জিলিকনি এটা উঠে আপোনালোকে লগাই চাব দেই মই লগোৱাৰ দৰে